নমস্কাৰ বন্ধু বান্ধৱীসকল, মই একদম শেষত লৈ আহিছোঁ আপোনালোকৰ কাৰণে যিবিলাকে ব্যৱসায়ৰ কাৰণে ফৰ্ম ফিল আপ কৰিব খুজিছিলে। তো মই ভিডিঅ'টো বনাব পৰা নাছিলোঁ, বহুত এইকেইদিন মোৰ অসুবিধা পৰি আছিলোঁ। তো মই একদম শেষত এই ফৰ্মটো মই চোৱাও নাছিলোঁ ভালকৈ, মাথা মাৰা নাই কেনেকৈ কি ফিল আপ কৰিব লাগে। তো এইটো ভাবি চিন্তে আজি অলপমান চালোঁ কেনেকৈ কি ফিল আপ কৰিব লাগে। বহুতে কৈ আছিল এইটো ফৰ্ম কেনেকৈ ফিল আপ কৰিব, কি সমস্যা বহুত প্ৰব্লেম হৈ আছিল। অলৰেডি এইটো প্ৰব্লেম হোৱাৰ কাৰণে বেলেগ ফৰ্মে দি দিলে তেওঁলোকে। তথাপিও মই কোনোবাই যদি ফিল আপ কৰা নাই বা কৰিব খোজে, এতিয়াও হয়তো ব্লেংক ৰাখিছে, যিটো কোডটো যদি ব্লেংক ৰাখিছে এই ক নম্বৰ অপশ্যনটো, তেনেহ'লে তেওঁলোকে ফৰ্মটো ফিল আপ কৰি দিব পাৰে। এতিয়াও যিহেতু আশাবাদী হৈ আছে। তো এইটো ধৰক এটা আছে জেনেৰেল ষ্ট'ৰ, সাধাৰণ দোকানীৰ কাৰণে কেনেকৈ ফিল আপ কৰিব লাগিব। সাধাৰণ দোকান বা প্ৰায় একে হ'ব, নিয়মটো একে হ'ব, অকল এইটো চেঞ্জ হ'ব আৰু কিছুমান কথা আছে মই কৈ দি আছোঁ। শ্বৰ্টকাট কৰি ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিম। নেম অফ দ্য মেম্বাৰ, ইয়াতে SHGৰ এই বাইদেউজনীৰ নাম হ'ব। তো যেনিবা মই ৰহিমা খাতুনৰ নামটো এইটো বহাই দিছোঁ এই বাইদেউৰ। তো এই বাইদেউৰ ফৰ্মটো যেনিবা ফিল আপ কৰিছোঁ। এইটো কণ্টেক্ট নম্বৰটো, সেই বাইদেউজনীৰ কণ্টেক্ট নম্বৰটো বহুৱাই দিব। SHG নেম আৰু কোড, প্ৰথমতে SHGৰ নামটো লিখি দিব। ধৰক ইয়াতে কিবা এটা নাম হ'ব, তাৰপিছত কোড নম্বৰটো বহুৱাই দিব আপোনালোকে। তাৰপিছত ইয়াতে VO/CLF দিছে। আপোনালোকে VO/CLFৰ দুটাই নাম দিব পাৰে, কোনটো ভিঅ'ত আছে এইটো ভিঅ'ৰ নাম লিখি অব্লিক দি CLFৰ নামটো লিখি দিব। এইবিলাক কিছুমানে VO/CLFৰ নামো নাজানে, যিহঁতে ফিল আপ কৰিব তেওঁলোকে অলপ ভাবি শুনি পেলাই কোনে কোনটো ভিঅ'ত আছে এনেকৈ শুনি তাৰপিছতহে ফিল আপ কৰিব ফৰ্মটো। তাৰপিছত এইটো ডিষ্ট্ৰিক্ট আৰু DMM, ডিষ্ট্ৰিক্টৰ নাম লিখিব দিছে, নিজৰ ডিষ্ট্ৰিক্টৰ এইটো নাম লিখিব। তাৰপিছত ব্লক ক'ত হয়, এইটো বৈতামাৰী চৰি আমাৰতো বৈতামাৰী পটকৈ মুখত আহি যায়। নিজৰ ব্লকৰ নামটো লিখি দিব, আপোনাৰ আছে যিটো কোনটো ব্লকৰ আণ্ডাৰত আছে সেই ব্লকৰ নামটো লিখি দিব। কাৰেণ্ট এনুৱেল ইনকাম, মই এই যে কৈছিলোঁ আগৰ ভিডিঅ'ত, কাৰেণ্ট ইনকাম বৰ্তমান আপুনি কিমান টকা ইনকাম হৈ আছে সেইটো লিখি দিব। আগৰ ফৰ্মতকৈ এইটো অলপ বেলেগ, গৰু ছাগলী যিটো ফৰ্ম আছে সেইটো ফৰ্মতকৈ এইটো ফৰ্ম অলপ বেলেগ এইটো অলপ আছে, অলপ টাফ আছে, নাথাকা নহয়, কিন্তু বুজি পালে একদম সহজ। তাৰপিছত কাৰেণ্ট এনুৱেল ইনকাম এজ ডেট, কিমান টকা ইনকাম হয়, ইনকামিংটো বহাব দিছে, বছৰি ইনকাম কিমান। তাৰপিছত ইয়াতে আছে ইণ্টাৰপ্ৰাইজ ষ্টেটাছ এক্সিষ্টিং, ইষ্টাব্লিছড বিফ'ৰ 12 মান, ধৰক এইটো আপুনি যে এই কামটো কৰিব এইটো পুৰণা না নতুন। তো 12 মাহ যদি পুৰণা হয়, আগৰ হয়, তো ইয়াতে আপোনালোকে লিখি দিব। এইটো ফৰ্মটো অলপমান ভুল হৈছে, এইটো এক্সিষ্টিং নহ'ব, এক্সিষ্টিং একচুৱেলি পিছত মই কৈ আছোঁ। এইটো যদি আপোনাৰ আগৰে হয়, দোকানটো ধৰক জেনেৰেল ষ্ট'ৰটো আগৰে আছে, তেনেহ'লে আপোনালোকে ইয়াতে 12 মান্থ লিখি দিব। মই এইটো কনফিউজ দূৰ কৰিছোঁ। তো ইয়াতে মই 12 বুলি দিলোঁ, যিহেতু দোকানটো আগৰে হয়, পুৰণা দোকান হয়, তেনেহ'লে ইয়াতে 12 বুলি লিখি দিলোঁ। তাৰপিছত ইয়াতে প্লিজ মেনশ্যন বিজনেছ এক্টিভিটি, এই কিটো এক্টিভিটি এইটো দিব লাগিব। নিউ কি হয়, নিউ হ'লে নিউ, আৰু যদি পুৰণা হয় এক্সিষ্টিং বুলি দিলে হ'ল এইটো। তাৰপিছত ইয়াত আছে টাইপ অফ বিজনেছ এক্টিভিটি প্লেণ্ড ফৰ, প্লিজ মেনশ্যন দ্য বিজনেছ এক্টিভিটি, আপুনি কি বিজনেছ কৰিব। এইটো যিকোনো বিজনেছৰ ফৰ্ম হ'ব পাৰে, আপোনালোকে অলপ ভাল কৰি বুজিলে অলপ মন দি চালে বুজি পাব। এইটো মই জেনেৰেল ষ্ট'ৰ, বা ইয়াতে কোনোবাই টেইলৰিঙো দিব পাৰে, বা কোনোবাই বেলেগ ব্যৱসায় কাপোৰৰ দোকানী, তো সেই হিচাপে ইংলিছত যিটো হয় সেইটো বহাই দিব পাৰে। ক্লথ ষ্ট'ৰ বা জেনেৰেল ষ্ট'ৰ, যিকোনো আপুনি কিবা দোকান বা কি ব্যৱসায় কৰে ইয়াতে নামটো লিখি দিলে হ'ল। অকল যে মই সাধাৰণ দোকানৰ কাৰণে ফৰ্মটো ফিল আপ কৰিছোঁ সেইটো নহয়, আপোনালোকৰ গোটেইখিনি প্ৰায় একেই বস্তু হ'ব, অকল এই বিজনেছৰ নামটো, চাব কেটেগৰীৰ নামটোহে চেঞ্জ কৰি দিব, যাৰ ক্ষেত্ৰত যোনটো হয়। তাৰপিছত ইয়াতে আছে মাৰ্কেটিং চেলছ প্লেন ইন 1 or 2 words, এইটো বিজনেছ যে কৰিব আপুনি কেনেকৈ মানুহে গম পাব যে আপুনি এইটো বিজনেছ কৰি আছে, তাৰ কাৰণে কি কৰিব লাগিব। ইয়াতে চাওক এডভাৰ্টিজমেণ্ট কিবাকিবি সেইটোত কি আছে অপশ্যন আছে, আপোনালোকে বেনাৰৰ সহায়ত কৰিব নে এডভাৰ্টিজমেণ্ট কৰিব,
এইবিলাক চাওক অপশ্যনবিলাক দি আছে এডভাৰ্টাইজমেণ্ট বেনাৰ SHG মিটিং SRLM ছাপোৰ্ট এইবিলাক দিয়াই আছে অলৰেডি আগৰ পৰা তো যিকোনো এটা দুটা দিলে হ'ল আপুনি এই ষ্ট'ৰটো যে খুলিছে কিহৰ কাৰণে তো মই এডভাৰ্টাইজমেণ্ট আপোনালোকে এইটো এডভাৰ্টাইজমেণ্ট দিব পাৰে তাৰপিছত এইটো আছে হোৱেৰ টু চেল দ্য প্ৰডাক্ট মানে প্ৰডাক্টবোৰ এই আপুনি যে কিহৰ ব্যৱসায় কৰিছে সেই বস্তুবোৰ ক'ত চেল কৰিব মই ৰোড এৰিয়া দিছোঁ তাৰমানে দোকানটো তেওঁৰ ৰোড এৰিয়াত হয় ৰাস্তাৰ কাষতে তো ৰোড এৰিয়া বুলি দিব পাৰে আপুনি যদি হোম দিয়ে ষ্টে ফ্ৰম হোম এইটোও দিব পাৰে ঘৰৰ পৰা হ'লে ষ্টে ফ্ৰম হোম এইটো ছাইডটো এইটো দিব পাৰে তাৰপিছত বজাৰত হ'লে মাৰ্কেট এৰিয়া যদি কোনোবাৰ বজাৰত দোকান আছে তো মাৰ্কেট এৰিয়া বুলি দি দিব একদম সহজ বেছি টাপো নহয় কেতিয়াবা অলপমান হৈ যায় মই ইমান দিন মানে ফৰ্মটো ভালকৈ চোৱাও নাই দেখাও নাই সেইকাৰণে মই ফিল আপ মানে কাকো কৈ দিব পৰা নাই কেনেকৈ ফিল আপ কৰিব লাগে তো ইয়াতে আপোনাৰ দিছে ইনভেষ্টমেণ্ট মানে এইটো বিজনেছ কৰিব কিমান টকা ইনভেষ্ট কৰিব বা কিমান টকা লাগে তাৰে পৰা কিমান কি খৰচ সকলো কথা এইটো ওন ফাণ্ডছ মানে নিজৰ এইটো দোকানটো যে দিব আপোনালোকে এইটোতো আগৰ পৰা আছে গ্ৰেঞ্চ মানে চৰকাৰে দিব 10,000 টকা তো 10,000 টকাত নিশ্চয় এটা দোকান নহ'ব নিজৰ ফালৰ পৰা মই 25,000 টকা দি বনাই ল'লোঁ যেনিবা নিজৰ 25,000 টকা ভৰালোঁ ইয়াতে তাৰপিছত বেংক লোনৰ হয়তো দিলে 25,000 টকা তো এইটো 25,000 আপোনালোকে দিয়ে দিব যিহেতু চৰকাৰে কৈছে অলৰেডি যে 10,000 টকাৰ পিছত আকৌ 25,000 টকা লোন হিচাপে আপোনালোকে ল'ব পাৰিব তো যোনে ল'ব ইয়াতে লিখি দিব পাৰে 25,000 টকা তো আপোনালোকে এনেকৈ ফিল আপ কৰিব এইটো মই নিজৰ ফালৰ পৰা 25,000 টকা দিলোঁ ওন ফাণ্ডছ মানে নিজৰ ফাণ্ডত কিমান টকা দিব পাৰে এই বিজনেছত খটুৱাব তাৰপিছত 10,000 তাৰপিছত 25,000 গোটেই মিলি কিমান হ'ল ইয়াতে 60,000 আদাৰ্ছৰ পৰা কিবা পইচা আহে নেকি এইটো জিৰ' মাৰি দিব ইমান মানে ফিল আপ কৰিব নালাগে ইমান দিব নালাগে তো 60,000 দি মই এটা কি সৰু দোকান আৰম্ভ কৰিম তাৰপিছত ইয়াতে কি আছে এক্সপেঞ্চেছ মানে খৰচ আপোনালোকৰ খৰচৰ হিচাপটো ক'ত কিমান ধৰক ইয়াতে ফাৰ্নিচাৰ যাব এটা দোকান বনাব গ'লে ফাৰ্নিচাৰ লেণ্ড মেচিনাৰী কিবা কিবি বস্তু যদি লাগে দোকানটোৰ কাৰণে এইবিলাক মেচিনাৰী কিছুমান ফাৰ্নিচাৰ বস্তু দোকানটোত লাগিবই লেণ্ডটো লাগিব মাটিটো তো মাটিটো ধৰক নিজৰে থাকিল মানে ঘৰটো বনাবলৈ ধৰক 25,000 টকা খৰচ কৰিলেও 25,000 টকাত ঘৰ নহয় যদিও মই এটা এনে উদাহৰণ হিচাপে দিছোঁ আপোনালোকক 25,000 টকা তাৰপিছত ৱৰ্কিং কেপিটেল মেটেৰিয়েলছ কি লাগিব ধৰক মেটেৰিয়েলছৰ খৰচৰ নামত কি হ'ল 35,000 টকা মানে ৰেণ্ট ইলেক্ট্ৰিচিটি বিল চিল এইবিলাক গোটেই মিলি 35,000 টকা মই এনে এটা খৰচ আইডিয়া এটাত দি দিলোঁ তো আপোনালোকে যিটো দোকানৰ যি খৰচ হয় সেই হিচাপে আপোনালোকে লিখি দিব পাৰে তাৰপিছত আদাৰ যদি কিবা খৰচা থাকে ইয়াতে লিখি দিব পাৰে ধৰক এইটোৰ ওপৰতো এইবিলাকৰ ওপৰতো আদাৰ বেলেগ কিবা খৰচ থাকিলে ইয়াতে লিখি দিব পাৰে তো চাব এইটো কিমান হ'ল 60,000 তো এইখিনি আমাৰ বস্তু লাগিলে পইচা আমাৰ 60,000 প্ৰথমতে বনাই লৈছোঁ মানে ইমান টকা হ'লে এটা কি কৰিব পাৰি ব্যৱসায়টো কৰিব পাৰি তো ইমান টকাই খৰচ কৰিলোঁ ইয়াতে তাৰপিছত কি আছে গ্ৰ'থ প্ৰজেকশ্যন আপোনালোকে এইটো বিজনেছ যে কৰাৰ পিছত আপোনালোকে কিমান টকা মানে ইয়াতে গ্ৰ' কৰিব পাৰে বা এটা হিচাপ আৰু যাতে অলপ লাভ হয় সেই হিচাপেতো আমি কৰিব লাগিব না তো এইটো কি হৈছে এটা আশাবাদী হিচাপে কিমান লাভ হ'ব পাৰে সেনেকৈ দিছোঁ তো এইটো আপোনালোকে এইবাৰ চাব কি বস্তু এইবাৰ এটা বস্তু কনফিউজ লাগিব পাৰে আপোনালোকৰ তো এইটো কি দিছে এইটো সাধাৰণ দোকানৰ ক্ষেত্ৰত সাধাৰণ দোকানটো কোনটো অপশ্যনত পৰে ট্ৰেডিঙত পৰিব নে মেনুফেকচাৰিঙত পৰিব নে ছাৰ্ভিচত পৰিব তো এইটো সাধাৰণ দোকানটো একচুৱেলি ট্ৰেডিং বিজনেছত পৰিব আপোনালোকে এই জেনেৰেল ষ্ট'ৰটো চাব পাৰে ইয়াতে অপশ্যনেল দিয়া আছে আৰু এটা ফৰ্মত এইবিলাক চাওক অপশ্যনেল দিয়া আছে মেনুফেকচাৰিঙত কি আছে কি অপশ্যন আছে মেনুফেকচাৰিঙত গোটেইখিনি অপশ্যন আছে আপোনালোকে কোনটো কেটেগৰীত পৰে সেই হিচাপে দি দিব আৰু যদি আপোনালোকৰ ট্ৰেডিঙত পৰে ট্ৰেডিঙত কি আছে আপোনালোকে বিচাৰি উলিয়াব কোনটো ব্যৱসায় কৰি আছে সেই হিচাপে দি দিব এইবিলাক গোটেইখিনি আৰু ছাৰ্ভিচত কি পৰে কি কেটেগৰী পৰে সেই হিচাপে আপোনালোকে দি দিব তো জেনেৰেল ষ্ট'ৰটো মই ইয়াতে ক'তবা পাইছিলোঁ হ'ব দিয়ক জেনেৰেল ষ্ট'ৰটো মুঠতে চৰি মেনুফেকচাৰিং কৈ আছিলোঁ নেকি এইটো ট্ৰেডিঙত পৰিব সাধাৰণ দোকানটো আপোনাৰ ট্ৰেডিঙতে পৰিব ব্যৱসায়ৰ মাজত পৰিব তো সেইটো ধৰক 60,000 টকাৰ
আমি দোকানটো বনাই আমি কি কৰিলোঁ ৭৫,০০০ টকা এটা লাভৰ মানে আশা কৰিব পাৰি যে 75,000 এনেকুৱা মানে কৰিব পাৰি আৰু তো তাৰপিছত আপোনালোকৰ কি আছে টোটেলটো দি দিব ইয়াতে আৰু যদি ইয়াতে কিছুমানৰ দুটা অপশ্যনো থাকিব পাৰে তো দুটা মিলাই যিমান যোগ হয় দুটা মিলাই যিমান হয় ইয়াতে আপোনালোকে টোটেল ইনকামত বহাই দিব টোটেলত বহাই দিব ইয়াতে টোটেলত তো যদি এটাই হয় অকল ট্ৰেডিঙত হয় ট্ৰেডিঙৰটোৱে বহাই দিলে আৰু যদি ইয়াতে সোমাই আহে তেনেহ'লে এইকেইটা যোগ কৰি এইটো টোটেল কৰি দিব তাৰপিছত কি দিছে নেট প্ৰফিট ইনকাম মাইনাছ এক্সপেঞ্চ ইনকামৰ পৰা এইটো এক্সপেঞ্চ মানে খৰচটো ইনকাম কিমান কৰিছে আৰু খৰচ কিমান হৈছে সেইটো মাইনাছ কৰিব দিছে ডি ইজ ইকুৱেল টু চি মাইনাছ বি তাৰমানে এইটো চিৰ পৰা বি মাইনাছ কৰিলে কিমান ওলায় এইটো আমি 75ৰ পৰা 60,000 মাইনাছ কৰিছোঁ কিমান আহিলে 15,000 চাওক আপোনালোকে ভাল কৰি চাওক কেলকুলেশ্যনটো বুজি পাব মানে ডি ওলাব কেতিয়া যেতিয়া চিৰ পৰা বি মাইনাছ কৰি দিব তেতিয়া এইটো ওলাই যাব 15,000 তো একদম সহজ ভাষাত বুজাই দিছোঁ আশা কৰোঁ আপোনালোকে বুজি পাই আছে তাৰপিছত ইয়াতে ই নম্বৰ টোটেল এনুৱেল ইনকাম অফ দ্য মেম্বাৰ কাৰেণ্ট ইনকাম প্লাছ নেট প্ৰফিট এইটো চাওক কাৰেণ্ট ইনকাম কিমান দিছিলোঁ মানে বৰ্তমানৰ ইনকাম কিমান আছিলে বৰ্তমানৰ ইনকাম আছিলে 20,000 চৰি 10,000 দিছিলোঁ মানে বৰ্তমান 10,000 কোনো ৰকমে দোকান দি এইটো হৈ আছিল 10,000 ইনকাম তাৰপিছত এইটো 10ৰ পৰা আমি কি কৰিম ইয়াতে কি দিছে নেট প্ৰফিট ক'ত আছে এইটো যোগ কৰিব দিছে মানে এইটো নেট প্ৰফিটটো আপোনাৰ 15,000 ওলাল আৰু এইটো কিমান ওলালে 10,000 তো 10 আৰু 15 প্লাছ হৈ কিমান হ'ল আপোনাৰ 25,000 তো এবছৰত আমি 25,000 লাভ হ'ব বুলি আশা কৰিব পাৰি তাৰপিছত ইয়াতে আছে ছাবমিটেড বাই মানে যাৰ ফৰ্ম হ'ব তেওঁৰ ছিগনেচাৰ হ'ব আৰু তেওঁৰ নামটো হ'ব ইয়াতে কণ্টেক্ট নম্বৰ বহাই দিব ৰিমাৰ্কছত আপোনালোকে একো বহুৱাব নালাগে এইটো ব্লকে কৰিব ব্লকৰ ইয়াতে একো ভেৰিফাই কৰিব মানে ব্লকৰ কোঅৰ্ডিনেটৰ কৰিব ইয়াতে আপোনালোকে একো কৰিব নালাগে তো হৈ গ'ল কিবা ডাউট থাকিলে আপোনালোকে সুধিব পাৰে আৰু সুধি কি হ'ব ফৰ্মটো ফিলআপ কৰিছে অলৰেডি চাগে তথাপিও মই বনালোঁ আৰু ভিডিঅ' কোনোবাৰ যদি কামত দিয়ে তো ধন্যবাদ কিবা ভুল হ'লে আপোনালোকে ক্ষমা কৰিব মই ইমান নাজানো জাষ্ট মই নিজে এইখিনি বস্তু অলপ ষ্টাডি কৰি এইখিনি বস্তু নিজে ওলাই লওঁ মানে ময়ো ইমান নলেজ নাই সেই গৰু ছাগলীৰ ফৰ্মবিলাক ফিলআপ কৰোঁতে তাৰে পৰা অলপ আইডিয়া লৈ এইটো মানে বস্তুটো মই অলপ ষ্টাডি কৰি নিজে বনালোঁ তো ভুল হ'লে ক্ষমা কৰিব আপোনালোকে অলপ নিজে চাই ফৰ্মটো যদি কাৰোবাৰ ফিলআপ কৰা নাই কৰিব খোজে তো আপোনালোকে নিজে অলপ চাৰ্চ কৰি কৰিব পাৰে থেংক ইউ ধন্যবাদ সকলোকে